বেছি জ্ঞান পেলিলে যে লাইফত বেছি এফেক্ট পৰে এইটো মনক এৰি থৈ গুচি আহিলোঁ খোজকাঢ়ি এক্সাৰচাইজ মাৰি আহি আছে এইখন ঘূৰাটো বহুত টান হৈ গৈছে মানে ফচি হৈছে গাড়ীখন কেনেকৈ ঘূৰাও তাকে বহুত এটা হয় নি দাঙি দিব পৰা বেছিকৈ হেৰি এখন আনি এখন লাগিছে গাইজ মই এতিয়া ৰেডি মানে লখিমপুৰলৈ যাবলৈ বাহিৰত দি আছে দবা পিঠা বৰষুণ দবা পিঠা মানে এতিয়া পাতলা হ'ল বাৰু বৰষুণটো আৰু মই এতিয়া লখিমপুৰলৈ যাবলৈ ওলাইছোঁ লগত অবিনাশ আৰু মনো যাব অবিনাশৰ কিবা দাঁতৰ কিবা কাম আছে আৰু মোৰ আছে কোৰ্টত কাম মানে দেউতাৰ কাম আৰু মোক কৰিব দিছে কৰি থোৱা সেইটো ৰাতিপুৱাই জিমটো কৰি অহাৰ পিছত এনেকুৱা ভাগৰ লাগে খোজকাঢ়িবলৈ মন নাযায় শুই থাকিবলৈহে মন যায় কিন্তু উপায় নাই কাম থাকিলেতো যাবই লাগিব এইখন কিন্তু তিতি যোৱাৰ পিছত বহুত ধুনীয়া লাগে দেখিবলৈ কেলে নাজানো মই প্ৰত্যেকবাৰ গাড়ীখন এনেকৈ বৰষুণত তিতাৰ পিছত বহুত ধুনীয়া লাগে এতিয়া ওলাই আহিলোঁ কিন্তু গাড়ীৰ এটা চকাত পাম্প বহুত কমি আছে কালি ৰাতিয়ে দেখিছিলোঁ বাৰু কমি থকা সেইটো কাৰণে এতিয়া পাম্পো দিব লাগিব পাম্প নহয় মানে পাম্প ইয়াত পানী হৈ গ'ল অলৰেডি এনেইতো জুন মানত এতিয়াতো আৰু পানী হ'ব এইখন মাটি অলপ অলপ ওলাই আছে পূৰা ৰাস্তা এইফালে উঠো হৈ যায়গৈ পানী ইমানেই পানী হয় আমাৰ ঘৰৰ সন্মুখৰ পথাৰখনটো হয় মানে আমাৰ ঘৰৰ সন্মুখতো ঘৰ এটাই আছে বাৰু তাৰ কাষৰ পথাৰখনতো পূৰা পানী হয় দুবাৰমানতো আমি ভুৰো চলাই পাইছোঁ এইবাৰো চলাম চাগে দেখাম আপোনালোকক বৰ্তমান আমি ভ্ৰাতা মনৰ ঘৰ পালোহি মন আহিব এতিয়া ভ্ৰাতা মন আহা অৰ্পিত আমি যাওঁ আমি লখিমপুৰলৈ বুলি প্ৰস্থান কৰোঁ আমি ৰথত আমি যাম এতিয়া মাজতে অলপ বেয়া হৈ গৈছিলোঁ এতিয়া আমি ভাল পথত আহিছোঁ নেকি চাবা কিন্তু তোমাৰ মানুহ নাপাই আচলতে এনেকুৱা কৰিব বহুত বেছি হাঁহি আছা তুমি কণ্ডিশ্যনটো মই গম পাই আছোঁ কিন্তু মনে প্ৰথমৰ পৰা মোক যিটো হাঁহিছে মই সদায় মনত ৰাখিম জীৱন ভৰলৈ মনত ৰাখিবলগীয়া কথা ৰাখিবলৈ ই এনেকুৱা হাঁহিছে এক্স বোলে ভ্ৰাতা তুমি মোক খং নকৰিবা মই মানে পাহৰি থাকিলোঁ আনিবলৈ জীৱনত দুখেই চলি আছে আৰু হ'ব দিয়া আৰু কপালেই বেয়া ফুটা কপাল একো নাই দিয়া মই মনতো ঘৰ পাওঁতেহে মনত কৈছে যে তই হেডফোন আনিবও কৈছিলি সেই ট্ৰেফিক পইণ্টৰ সিদিনা মন্দিৰলৈ যাওঁতে ডাইলগ এটা দিছিলোঁ মিনি ব্লগটোত জীৱনৰ হেৰি ছিগনেলে ক'ত নিছে গম নাপাওঁ কিন্তু এই ট্ৰেফিক পইণ্টৰ যোনফালে নিয়ে সেইফালে গৈ পেলাই গন্তব্যস্থান পামগৈ এতিয়া আমাক এপিনে যাব নিছে আজি আমাক সোঁফালে যাবলৈ কৈছে আমাক কৈছে আজি সোঁফালে যাবলৈ সিদিনা কৈছিলে চিধা যাবলৈ বতৰটো কিমান ধুনীয়া অৰ্পিত আজি মানে ধুনীয়া ভাই ঠিক আছে মন ভালকৈ কোৱা মানে তোমাৰ সাহিত্যিক ভাষা জগাই তোলা তোমাৰ সাহিত্যিক ভাষাত মই যদি ক'বলৈ গাইজ বৰ্তমান আমি আহি পেলাই পাই গ'লো আমাৰ বিহপুৰীয়া দিকং দলংখন আৰু এইফালে আজি ভিউটো চাওক পুৰা পানী আগতে বহুত কমি আছিলে এতিয়া পুৰা পানী পানী বহুত বাঢ়ি গ'ল পানী এতিয়া আমাৰ ত্ৰিনয়ন মন্দিৰ পালোহি আমি লখিমপুৰলৈ গ'লেতো সদায় ইয়াত পইচা এটা দি থৈ যাওঁ সেৱা এটা লৈ থৈ যাওঁ মানে আজিও ইয়াত লৈ থৈ যাওঁ আৰু বঙালমৰাতে পাম্পটো দিবলৈ ৰখিছোঁ মানে পাম্পটো দিব লাগিব ইয়াত কাৰণ পিছৰ চকাটোত একেবাৰে কম আছে পাম্প এই চকাটোত পাম্প একেবাৰে কম আছে হয় নাই পাম্প বহুত কমি আছে গাড়ী চলাই আছে বন্ধু ইয়াতো বেয়া জানাই গোটেই জীৱন দেখাব নালাগে আৰু গোটেই জীৱন দেখাই আছে এইটোকে কিবা এটা ক'লে সেইটো হাতটো দাঙি দিব কিবা এটা হ'লে হাতটো বেছি একো নাই হোৱা জাষ্ট ফেটছৰ কাৰণে এই যে অলপ তাৰ ফেটছটো মোবাইলটো ইয়াৰ ফালে কৰিলেই হ'ল এইটো গাইছ এইটো কালি হাতটো ইয়াৰ আগৰ ব্লগত ভিডিঅ'টোত হাতটো দেখুৱাৰ কাৰণে তাক বেলেগে মানুহে ধুনীয়াকৈ ভাত চাত খাব মাতিলে আৰু কোনোবাই মাতে বুলি ধান্দাত আছে কালি ধুনীয়াকৈ চাহ তাহো খালে ভাত চাহটো খালে আকৌ মাতিব গাইছ মাতি দিব কোনোবাই লালুক পাই গ'লোহি আৰু এইফালে ইমানেই বৰষুণ দিছে মানে একেবাৰে গাড়ী ভালকৈ চলাবই পৰা নাই ইমানেই সাংঘাতিক বৰষুণ দিছে ধামাকা পূৰা এতিয়া আহি পেলাই লখিমপুৰ পালোহি কিন্তু এতিয়াও বৰষুণ আমি বিহপুৰীয়াৰ পৰা ওলোৱাৰ পৰা বৰষুণেই আছিলে বাঢ়ি গৈ আছে পুৰা ধামাকা বাঢ়ি এতিয়া টাউনত অকণমান কমিছে কিন্তু ৰাস্তাটোতো বহুত বেছি আছিলে বৰষুণ যদিও এতিয়া খোজকাঢ়ি আহিব লগা হৈছে আমাৰতো কোৰ্টত কাম আছে বাৰু বেছি দিন নালাগে পটককৈ হ'ব যাম আৰু কামটো কৰিম আকৌ আহি যাম পটাপট আকৌ আমাৰ আকৌ অবিনাশৰ ওচৰলৈও যাবলৈ আছে কামটো হৈ গ'ল বাৰু কোৰ্টত কাগজ ইয়াত ভৰাই আনিছোঁ যাতে বৰষুণত নিদিওঁ বহুত ইম্পৰ্টেণ্ট কাগজ হয় ন হয় নাই মন একদম মানুহ তিতি যাম কাগজ তিতিব নিদিওঁ কাগজখন ফাৰ্ষ্টতে ভৰাই লওঁ এইখন তিতিব নালাগে মেইনলি এতিয়া আকৌ অবিনাশৰ ওচৰলৈ যামগৈ আৰু মন বহা পানী আছে নেকি বেছিকৈ এই চিনটোৱে মেইন এইটো গভৰ্ণমেণ্টৰ যিটো চিন সেইটো কাৰণে চব কাম হৈ যায় চিলটো মেইন এতিয়া অবিনাশৰ ওচৰলৈ গৈ থাকোঁ চিলটো মেইন চিল থাকিলেহে বস্তু ল'ব সদায় নহ'লে নল'ব যেতিয়া মোৰো কাম হৈ গ'ল অবিনাশৰো কাম হৈ গ'ল তাৰ দাঁতৰ কাম হৈ গ'ল মোৰ কোৰ্টৰ কাম হৈ গ'ল এতিয়া আমি গোটেইকেইটা যাওঁ আৰু
যাওঁ মানে কি আৰু গৈ পেলাই এতিয়া ভাত খামগৈ কাৰণ ভাত খোৱা টাইমো হ'ল আমি সদায় লখিমপুৰলৈ আহিলে এটা জেগাততো ভাত খাই যাওঁৱেই মিনি ব্লগতো দেখিছেই বাৰু আগতে আজি ব্লগতো দেখিব ক'ত ভাত খাওঁ গাইছটো মানে দাঁতটো লগাই পেলাই একদম কি হাঁহি দিছে এইটো ক্লিপে দিবলগীয়া এতিয়া আমি লখিমপুৰৰ পৰা গোটেইকেইটা কাম কৰি পেলাই ওলাই আহিলোঁ আৰু এতিয়া আমাৰ কামটো কি বাৰু খোৱা আহি আগত আগত ৰখাই দিওঁ ন এতিয়া আমি পাই গ'লো এইকেইটাতো ইয়াত কাজিয়া লাগি আছে কথাটো ইমান মানে ভাল পাওঁ লগৰ হিচাপে কিবা বেয়াকৈ কৈছোঁ দাদা এজনক কৈ দিছোঁ তোমাৰ তাত তোমাক থালটো দেখাই লোৱা বুলেটো যেনেকৈ আহিছে ন বস্তুটো এইটো আমাৰ থালি আহি গ'ল মোক আৰু বেছি আৰু বেছি ইয়াক আহি গ'ল ধুনীয়াকৈ আৰু এইটো হৈছে কুক মানে এইখনৰ কাৰণে আমি আচলতে আহিছোঁ নে কি মনটো লিটাৰেলি ইয়াৰ কাৰণে আহিছে একো কাম নাই মানে এই সোৱাদটোৰ কাৰণে আমি আহিছোঁ ব্ৰইলাৰ গাহৰি ব্ৰইলাৰ খোৱা মানুহ বহুত টেষ্টি বনায় পূৰা কাঁহী চাফা কৰি দিম খালী আমাৰ খালী হৈছেগৈ নে বন্ধু হৈছেগৈ আৰু এই দুটা বাতিটো খালী হ'লেই মোৰো দুটা বাতি খালী মানুহ অকণমান আছে খাই থাক ঠিকছে ভাত খালোঁ আজি মানে এতিয়া কেলৰি ইনটেক কাউণ্ট কৰা নাই আৰু পূৰা থুচিছোঁহে সিহঁতেও পূৰা থুচিলে একদম পূৰা বঢ়িয়াকৈ আৰু আমাৰ দুই বাতি মাংস লগত আৰু আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ এতিয়া আমাৰ চলাই আছে মনিয়াই পিছত চলাই মানে ভাল লাগে আৰু ৰাতি বিশেষকৈ আৰু চলাই ভাল লাগে ইয়াৰ আমাৰ দুটা কাম ইয়াক বেছিকৈ গাড়ী চলাব দিওঁ আমি সদায় ভাত চাত খাইছোঁ আমি আৰাম কৰোঁ তেতিয়া ৰাতি যেতিয়া পূৰা টোপনি ধৰি থাকে লং ৰাইডত তেতিয়া ইয়াক দি দিওঁ ধুনীয়াকৈ আমি শুই যাওঁ আমি ইমান বিশ্বাস কৰোঁ ইয়াক ই ইমান ধুনীয়া চলাই দিয়ে বাকী টাইমত মই খুজিলে মৰি গ'লো নিদিয়ে তুমি চলাবই না বাকী টাইমত যেতিয়া ভাতটো খাই লৈ পেটটো যেতিয়া গধুৰ হৈ যাব আমাৰ যেতিয়া আমি ৰঙা নদী পাৰৰ এই ৰাস্তাটোদি আহিছোঁ মানে মাথাউৰি হয় এইটো বাৰু এইটো পূৰা চাপৰি অঞ্চল গোটেই ধুনীয়া জেগা একদম দেই একদম বিউটিফুল আমি য'তেই যাওঁ মনৰ এনেকুৱা এটা ভিডিঅ' ষ্টাৰ্ট হৈয়ে যায় আৰু নিজে আমি আহিলোঁ অকণমান ৰেষ্ট ল'বলৈ আৰু ৰেষ্ট ভাত খাই উঠি জিৰাবলৈ কিমান টেনশ্যন ল'ম বাৰু টেনশ্যন মানে টেনশ্যন কলেজৰ টেনশ্যন ঘৰৰ টেনশ্যন গাড়ী টেনশ্যন ইঞ্চুৰেঞ্চৰ টেনশ্যন ইয়াৰ বহুত টেনশ্যন জপোৱা টেনশ্যন ব্ৰেক ফেইল হোৱা টেনশ্যন ড্ৰাইভাৰ আকৌ শুই যায় নেকি সেইটো টেনশ্যন মনতো পাঁচ ছটা টেনশ্যন সেইটো টেনশ্যন নহয় মনৰ বাঁহৰ বাগানখনৰ টেনশ্যন তাৰপৰা অৰ্বিটৰ টেনশ্যন লালুকৰ টেনশ্যন লালুকৰ ৰাস্তাই ভাল হোৱা নাই আকৌ ভাল হয় আকৌ ভাঙি যায় ৰাস্তাটো বেয়া হৈ থাকে বাৰে বাৰে এই ৰাস্তাটো বনালে নাই এতিয়া বেছি জ্ঞান পেলিলে যে লাইফত বেছি এফেক্ট কৰে এইটো ক'ব নাই গম পাইছ নাই এইখন ঘূৰাটো বহুত টান হৈ গৈছে মানে ফচি হৈ যায় গাড়ীখন কেনেকৈ ঘূৰাব তাকে বহুত এটা হয় নি দাঙি দিওঁ কথা জেচিবি হেৰি এখন আনি ক্ৰেন এখন লাগিছিলে ক্ৰেন এখন দাঙি দিওঁ মনক এৰি থৈ গুচি আহিলোঁ মন আহা আকৌ জল্দি আহা আকৌ তই চেহেৰাটো দেখাই দিয়া নাই বা আহা আকৌ দেৰি কেলে গৈ আছা এনেই চলাই দিব লাগিছিলে কি হৈছিলে মই আজি অলপতে মই মোবাইলটো হাতত নথকাহেঁতেন কচম গুচি যাব পাৰিলোঁ মই হাতত থকাৰ কাৰণে যাব নোৱাৰিলোঁ এই মানে এতিয়া বান্দৰদেৱা হৈ আহিলোঁ এতিয়া মানে বান্দৰদেৱা হৈ মানে হাৰমতি পাইছোঁহিহে বাৰু হাৰমতি জাষ্ট পুষ্পা দা কিবা কাম এটা আছিলে অলপ বচুলি কৰিবলৈ আছিলে পইচা ল'বলৈ আছিলে চুলি কৰিবলৈ আছিলে তাৰ আগত যাওঁ কিন্তু এইফালে যাবলৈ মনটো নাছিলে ৰাস্তা আগত গৈ পেলাই দেখুৱাম কেলে মন নাছিলে তো আগত দেখুৱাম ছিজনটো হৈছে এইটো কাৰণত ৰাস্তাটো গাঁতকেইটা দেখাই দিয়াচোন এবাৰ এইটো কাৰণৰ কাৰণে আমি এভইড কৰিব বিচাৰোঁ এইটো বান্দৰদেৱাৰ ৰাস্তা